চকাপাড়াত অনুষ্ঠিত কৰিছে কি ক'ব এই ক্ৰিকেট টুৰ্ণামেণ্টৰ জৰিয়তে আপুনি? আজি যে ক্ৰিকেট টুৰ্ণামেণ্টটো মানে ইয়াত শুরু হৈছে সেইকাৰণে এনেকা ক্ৰিকেট যদি গাঁও সব জায়গাতে হৈ থাকে তাহলে এটা বস্তু কি হ'ব, আজি ইয়াৰ পৰা ধৰক 20 জনে খেলিল, তাৰপৰা সেই ডিষ্ট্ৰিক্টৰ পৰা 20 জনে খেলিল, এনেকা খেলি যদি মানে আমাৰ চেণ্ট্ৰেল টিমত ইয়াৰ পৰা এটাও মানুহ যাব পাৰে খেলাৰ পিছত, আৰু এনেকা যদি খেল নহয় তেনেহ'লেতো আমাৰ গাঁওটো ডেভেলপ নহ'ব, আৰু ল'ৰা ছোৱালী যে খেলৰ প্ৰতি এটা মানে সিহঁতৰ ভৰসা এইটো উঠি যাব। তেনেকা খেল কৰি ইয়াত যদি ধৰক মানে বছৰত এটা খেল দুটা খেল হ'ল, ইয়াৰ পৰা এটা প্লেয়াৰ যদি উঠব পাৰে তাৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এটা তেতিয়াহ'লে আমাৰ মানে অসমৰ পৰা যদি 10খন খেলুৱৈ যদি আমাৰ চেণ্ট্ৰেলত যাব পাৰে তেনেহ'লে আমাৰ অসমৰ নাম হ'ব, BTCৰ নাম হ'ব। সেইকাৰণে আমি কৈছোঁ বোলে মানে খেল এনেকৈ পাতিব লাগে, জেগাই খেল পাতিব লাগে, আৰু ল'ৰা ছোৱালীক উৎসাহ দিব লাগে বোলে চবে খেল খেলিব লাগে, ক্ৰিকেট খেলিব লাগে, ভলীবল খেলিব লাগে, বল খেলিব লাগে, চব খেলিব লাগে। খেলি আমাৰ মানে গাঁৱৰ মানুহ যেন উদ্যোগ পায় যাতে সিহঁতে মানে খেলের পক্ষে মানে আগবাঢ়ি যায়। আর সেইখান কৰি আমি মানে আর কি কম, তো এটা কথা আছে, খেলখন চলি থাকাতে যেন কোনেও মানে বেয়া মনোভাৱ লৈ নাহে, সিহঁতে যেন বহি আৰামছে খেল দেখে আর খেলের প্রতি এটা উৎসাহ জগায়। সেইকাৰণে মই মানে ছাত্র এই খেলসকলক মানে অনুৰোধ কৰিলোঁ। চকাপাড়া প্ৰিমিয়াৰ লীগ ইতিমধ্যে আমাৰ আজি ষ্টাৰ্ট হ'ল। আমাৰ সন্মানীয় সমাজসেৱক সুকুমাৰ দেৱনাথ মহাশয়ৰ নেতৃত্বত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ, আৰু তাৰ লগতে আজি 15 তাৰিখৰ পৰা ষ্টাৰ্ট, আমাৰ 20 তাৰিখে ফাইনেল হ'ব। 5 দিনীয়া আমাৰ কাৰ্যসূচী। ইয়াতে বহুত বাহিৰৰ টিম, আমাৰ BTCৰ বাহিৰৰ টিম আহি ইয়াতে যোগদান কৰিছে। ইয়াতে আপোনাৰ চালাকাটি আছে, আপোনাৰ নলবাৰীৰো আছে, ঠিক আছে, বঙাইগাঁও আছে, কোকৰাঝাৰ আছে, আমাৰ লোকেল টিমো 2-এটা আছে, বাহিৰৰ মানে কিছুমান টিম আৰু আমাৰ লোকেল টিম মিলি এইটো টোটালে 5 দিনীয়া এটা খেল অনুষ্ঠিত কৰা হৈছে। বৰ্তমান আমাৰতো 12টা টিমৰ আমাৰ মানে এইটো মানে ফিক্সড কৰা হৈছে যে 12টা টিমৰ বেছি আমি প্ৰাইজ মানিটো এইটো ট্ৰফি আছে, ট্ৰফিৰ লগতে প্ৰাইজ মানি 30,000 ফাৰ্ষ্ট প্ৰাইজ আছে, আৰু 20,000 এইটো ছেকেণ্ড প্ৰাইজ আছে, ঠিক আছে।